বিহপুৰীয়া নগৰত আজি চলিল পৌৰসভাৰ বুলডোজাৰ চৰকাৰী ভূমি অধিগ্ৰহণ কৰি নলা নিৰ্মাণৰ পৰিকল্পনা পৌৰসভাৰ বিহপুৰীয়া নগৰত আজি পৌৰসভাই নলা নিৰ্মাণক কেন্দ্ৰ কৰি একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানৰ সন্মুখ ভাগত আৰু একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানৰ বাৰাণ্ডাত বুলডোজাৰ চলোৱা পৰিলক্ষিত হয়। পূৰ্বেও বিহপুৰীয়া নগৰত নলা নিৰ্মাণৰ বাবে পৌৰসভাই চৰকাৰী ভূমিত উচ্ছেদ চলোৱা পৰিলক্ষিত হয়। পৌৰসভাই বিহপুৰীয়া নগৰত নলা নিৰ্মাণ কৰিছিল যদিও চৰকাৰী ভূমি অধিগ্ৰহণ নকৰি ব্যৱসায়ী প্ৰতিষ্ঠানৰ মালিকপক্ষৰ লগত বুজাবুজি কৰি চৰকাৰী ভূমি এৰি নিৰ্মাণ কৰিছিল নলাসমূহ, যাৰ ফলত ভৱিষ্যতৰ কথা চিন্তা নকৰি কেৱল যধে-মধে নলাসমূহ নিৰ্মাণ কৰি গৈছিল বিহপুৰীয়া পৌৰসভাই। বৰ্তমান বিহপুৰীয়া নগৰত যান-জঁটৰ সমস্যা সৃষ্টি হোৱাৰ লগতে নগৰখনত কোনো পাৰ্কিঙৰ সুব্যৱস্থা নথকাৰ ফলত পথৰ কাষতে পাৰ্কিং কৰি কৰ সংগ্ৰহ কৰাৰ লগতে বিশৃংখল পৰিৱেশে দেখা দিছে নগৰখনত, যাৰ ফলত বৰ্তমানৰ পৌৰসভাৰ নেত্ৰী দীপশিখা বৰাই নগৰখনৰ পথসমূহ বহল কৰাৰ লগতে চৰকাৰী ভূমি অধিগ্ৰহণ কৰি নলা নিৰ্মাণৰ বাবে সুব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। এতিয়া প্ৰশ্ন হয়, আজি পৌৰসভাই যদি চৰকাৰী ভূমি অধিগ্ৰহণ কৰি নিৰ্দিষ্ট স্থানত নলা নিৰ্মাণ কৰিব পাৰে, পূৰ্বে পৌৰসভাই কিয় একে কাম কৰিব নোৱাৰিলে, যাৰ ফলত এতিয়া ব্যৱসায়ী প্ৰতিষ্ঠানসমূহে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, BSP লাইভ 24।